এক্সপিৰিয়েঞ্চ আচলতে আছিল যে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ পুনৰ এবাৰ জেবক্স এই চেনেলটিলৈ। তো পোনপ্ৰথমতে মই আপোনালোক এখন ডায়েৰী দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইখন ক্লাছমেটৰ এখন নৰ্মেল কেমিষ্ট্ৰি, কিন্তু আপোনালোকে জানে মই আপোনালোকক চিম্পল বস্তু বেছিভাগ দেখাই মই কম দেখাওঁ, কিন্তু মই বেছি অকণমান চিম্পল বস্তু দেখুৱাই বেয়া পাওঁ। সেইবাবে ভাবিলোঁ কিয়নো চিম্পল নোৱাৰোঁ কিমান দেখুৱাম, তাৰ বাবে চিম্পলকৈ কমপ্লেক্স কৰি অকণমান দেখুৱাই দিওঁ। তো বেছি দেৰি পলম নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে জানে মই এইখন হৈছে মোৰ লগত থকা এখন ডায়েৰী। নৰ্মেলি এইখন মই ইউজ কৰোঁ। তো ডায়েৰীখন নৰ্মেলি মই ইউজ নকৰোঁ বেছিকৈ, মই কেইদিনমান হ'ল কিনা, বেছি দিন হোৱা নাই। তো পোনপ্ৰথমতে মই যদি খোলোঁ, ইয়াতে আপোনালোকে দেখিবলৈ পাব মোৰ নাম আছে, ক্লাছ এইবিলাক। তাৰপাছত ইয়াতে pH স্কেল এখন দিয়া আছে, কেমিকেলছৰ নাম এইবিলাক দিয়া আছে। ইয়াতে ইন্ট্ৰডাকশ্যন বুলি দিয়া আছে, মই ইন্ট্ৰডাকশ্যনটো আপোনাক পঢ়ি দেখাইছোঁ। This is a diary where you find some images of Jyotirmoynath or images that are related to Jyotirmoynath. তাৰমানে মোৰ লগত কিবা ৰিলেট থাকিলে ইয়াতে ডায়েৰীত পাব বুলি কৈছে। In this diary you will be able to know about his friends, parents and teachers, and also some images will be able to see in you will be able to see in this diary and also meet them. That means তাৰমানে বুজি পাইছে আপোনালোকে যে মিট আপোনালোকে পিকচাৰবিলাক চালেই মিট কৰা হ'ব, যিহেতুকে আপোনালোকে জানে মোৰ বিষয়ত মই আপোনালোকে বেছি ভাবিব পাৰে যে খালি মোৰ বিষয়ত লিখি আছোঁ। নহয়, এইটো আপোনালোকে যাৰো বিষয়ত লিখিব পাৰে, সেইটো আপোনাৰ উইচ। Before moving to another page, let us know more about him. Look at this autograph written by him. একদম শ্বৰ্টত দি দিছোঁ। My name is Jyotirmoynath, studying in class 8 in the year 2022. মই বছৰত ক্লাছ 8ত পঢ়ি আছোঁ বুলি মই দিছোঁ। এতিয়াতো মই নাজানো আপোনালোকে কোনদিনা ভিডিঅ' চাইছে, সেইকাৰণে মই লিখিছিলোঁ এইটো 25 তাৰিখ 6 জুন 2022 চন। I would like to let you know all about my address. My home is in Assam, Baksalam, Danguri Pathar, which is a village, but I live in hostel which is situated in Barpeta Road, and I'll study in Don Bosco School, Barpeta Road till from LKG. তাৰমানে মই LKGৰ পৰা আছিলোঁ এতিয়ালৈকে ক্লাছ 8লৈকে। So let's move to the next page. আমি নেক্সট পেজত মুভ কৰোঁ। ইয়াতে কিবা পিকচাৰ আহিব পাৰে। চ' নেক্সট পেজত মুভ কৰাৰ লগে লগে ইয়াতে মোৰ এখন বিহুৰ এটা পিকচাৰ আছিল, এইটো আপোনালোকে দেখিবলৈ পাইছে। এইটো লিখা আছে, এইটো মই পঢ়ি দি আছোঁ। This is a photograph of myself which was clicked in the festival of Bihu where I was wearing a dhoti. মই এটা ধুতি পিন্ধিছিলোঁ, এখন ধুতি পিন্ধিছিলোঁ। Where I was wearing a dhoti and all the things that a Bihu dancer wears. Who is a boy? এটা ল'ৰাই যদি পিন্ধে, এটা ল'ৰাই। তাৰপিছত ইট ৱাজ ক্লিক অন 14/4/2022. 14 তাৰিখত ক্লিক কৰা হৈছিল, যেতিয়া বিহু এপ্ৰিলত চলি আছিল তেতিয়া। তো নেক্সট পেজত মুভ কৰাৰ লগে লগে ইয়াতে ব্লেক এণ্ড হোৱাইটৰ এখন ফটো পাইছে চাগে। তো এইখন ফটো দিয়া আছে। তাৰপাছত ইয়াতে এইখন ফটো মই হোষ্টেলত উঠিছিলোঁ, এইটো মোৰ ভণ্টি বুলি ক'ব পাৰে আপোনালোকে। তাৰপাছত ইয়াতে উঠিছিলোঁ ফটো, বহুতেই ফটো ক্লিক কৰিছিলোঁ। তো মই আপোনাক ভালদৰে দেখুৱাই দি আছোঁ, চাওক। তো এইখনে হৈছে হ'ল সেইখন ফটো, ইয়াতে কিছুমান। তাৰপাছত আমি নেক্সট পেজলৈ যদি গুচি যাওঁ, নেক্সট পেজ মই টাৰ্ণ কৰি দিলোঁ। নেক্সট পেজতো এইখন এখন ফটো, সেইদৰে ইয়াতে মই আছোঁ। এইটো আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে মই এইবিলাক। নেক্সট পেজত মই টাৰ্ণ কৰোঁ। নেক্সট পেজত টাৰ্ণ কৰাৰ লগে লগে ইয়াতে আহি গৈছে সেই ফটো, সেই ছেম ফটো সেইদিনাই উঠিছিলোঁ, ভালদৰে উঠিছিলোঁ ফটোটো। তো নেক্সট পেজত আৰু টাৰ্ণ কৰিম আমি। এইখন এখন ফটো, এইখন ব্লাৰ হৈছে বাৰু। তাৰপিছত আৰু নেক্সট পেজত টাৰ্ণ কৰিম। নেক্সট পেজত ইয়াতে এইটো মোৰ ভণ্টি, তো এটা আছে। ইয়াৰ ভাইটিটো হ'ল এইটো, ভাইটি বোলে চৰি, ভণ্টিটো। আৰু ইয়াৰ ভণ্টিটো হ'ল এইটো, আপোনালোকে চাব পাৰে। তাৰপাছত ইয়াতে এইখন এখন ফটো, যেতিয়া আমি বিয়া খাব যোৱাতে উঠিছিলোঁ, বাগানৰ পৰা আমাক বিয়া খাবলৈ লৈ যোৱা হৈছিল, ইয়াতে উঠিছিলোঁ। তাৰপাছত ইয়াতে আছে। মই নেক্সট পেজ টাৰ্ণ কৰি দিলোঁ। ইয়াতে এটা দিদি, যিটো আমাৰ হোষ্টেলত ভাত বনায়, কিন্তু আমাৰে দিদি। আমি সকলোৱে একেলগে থাকোঁ। থকাটো ৰুম বেলেগ বেলেগ, কাৰণ এটা ৰুমতে চবেই থাকিব নোৱাৰে, কিন্তু খাৱা লোৱা কথা পাতা। ইয়াতে আমি ফুকনৰ লগত উঠিছিলোঁ, ফুকন পাঠনৰ। তেতিয়া আমি বৰপেটাত গৈছিলোঁ। তো ইয়াতে লিখা নাই মই, হোলী এট বৰপেটা সত্ৰ বুলি আছে। নেক্সট পেজত যদি যাওঁ আমি, এইটো আমাৰ প্ৰিন্সিপাল,
ফাদাৰ এনচুজাৰ, ইয়াতে আছে আমাৰ ক্লাছ টিচাৰ ছাৰ ৰূপ সূত্ৰধাৰ, তাৰপাছত ইয়াতে আছে আমাৰ ক্লাছ কেপ্টেইন এইটো, তাৰপাছত ক্লাছ ভাইচ কেপ্টেইন আছে কেপ্টেইনটো, আৰু গেমছ কেপ্টেইন গাৰ্লছ এইটো, আৰু গেমছ কেপ্টেইন বইজ আপোনালোকে চিনি পায় নে নাপায় নাজানো, সেইটো গেমছ কেপ্টেইন বইজটো ময়ে। তাৰপাছত মিট মাই ফ্ৰেণ্ডছ ইয়াতে আছে, মই এইবিলাক চব ক্লাছমেটে, এটা আমাৰ ক্লাছ 8তে ইমানজন ষ্টুডেণ্ট আছে আপোনালোকে দেখিবলৈ পাইছে, আৰু কেইজনমান নায়ে, কেইজনমান ক'ৰবাত গৈছিল ফটো উঠিব এৰি কিনে। তাৰপাছত এইটো আছিল যিটো মই এটা ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত মানে কম্পিট কৰিছিলোঁ ফেঞ্চি ড্ৰেছ কম্পিটিশ্যনত কম্পিট কৰাৰ সময়ত কেনে লাগিছিল মই আপোনাৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিছোঁ। এক্সপিৰিয়েঞ্চ আচলতে আছিল যে পোনপ্ৰথমতে মই যেতিয়া মোৰ নাম নামাতাৰ আগতে যেতিয়া মই ষ্টেজত যোৱাৰ ষ্টেজ মানে আমাৰ যিটো বাৰাণ্ডাতে হৈছিল তেতিয়া বাৰাণ্ডাতে হৈছিল, মই ষ্টেজত যোৱাৰ মানে ষ্টেজ বুলি ক'লোঁ, মই ষ্টেজত যোৱাৰ আগতে মোৰ ভয় লগা নাছিল, বিশেষকৈ বেছি ভয় লগা নাছিল যে এটা মাইক হাতত দিব বুলি মই ভবা নাছিলোঁ, বা এনেই নৰ্মেল আছিলোঁ মই। তাৰপাছত যেতিয়া সময় আহি থাকিল মানে এটাৰ পাছত এটা প্ৰথমতে চাব জুনিয়াৰ্ছৰ হ'ল, তাৰপাছত জুনিয়াৰ্ছৰ হৈ গ'ল, তাৰপাছত এতিয়া যেতিয়া চিনিয়াৰ্ছ আছিল ক্লাছ 8, 9, 10 যিটো চিনিয়াৰ্ছ হয়, মই ক্লাছ 8ত পঢ়ি আছিলোঁ, আৰু ক্লাছ 8ত যেতিয়া নাম এটা কৰি মাতিলে ক্লাছ 8 মানে হাউচ ৱাইজ আছিল আমাৰ, মই যিটোকে গ্ৰীণ হাউচ, তো গ্ৰীণ হাউচটো লাষ্টত আছিল আৰু বাকী হাউচবিলাক চব যাই আছিল। তো গ্ৰীণ হাউচ যেতিয়া লাষ্টত একদম শেষৰ পজিশ্যনত আহিছিল, মোৰ নামৰ আগত এজন মানুহ আছিল, সি গ'ল, তাৰ নেক্সট আৰু এজন মানুহ আছিল, কিন্তু সেই মানুহজন এবচেণ্ট আছিল, সেয়েহে যেনেকৈ তাৰ নেক্সট মোক মাতি দিলে মোৰ বহুত ভয় লাগিছিল, একদম মানে কি ক'ম আৰু একদম ঢক ঢক কৰিছিল বুকখন, ফিনিছ একদম আজি কি হৈ গ'লো বুলি লাগিছিল। তাৰপাছত লাহে লাহে গ'লোঁ, তাৰপাছত মই যেতিয়া মাইকটো ল'লোঁ মুখত এনে লোৱাৰ পাছত মই প্ৰথমতে এনেকুৱা ডাঙৰ মাইক, সেইটো আমি নৰ্মেল হেডফোনৰ মাইক ইউজ কৰি আছোঁ, আপোনালোকে গম পাইছে, এইটো হৈছে মোৰ যিটো মই এতিয়া ভিডিঅ' বনাওঁতে ইউজ কৰিছোঁ মোৰ হেডফোনৰ মাইক, কিন্তু ইমান ডাঙৰ এটা মাইক এইদৰে ধৰিবলৈ হ'লে কথা কোৱাটো ইমান সহজ কথা নহয়, আৰু বহুত মানে মানুহ আছিল, বহুত আছিল আমাৰ অডিয়েঞ্চ, মানে আমাৰ ক্লাছমেটবিলাকতো আছিলে বিশেষকৈ, আৰু ক্লাছমেট আছিল আৰু লগতে বেলেগ সৰু সুৰা ক্লাছত আছিল, চাব জুনিয়াৰ্ছৰ পৰা আৰম্ভ কৰি আদি কৰি একদম চিনিয়াৰ্ছলৈকে, তাৰপাছত আছিল জাজেছবিলাকো আছিল, তাৰ মাজত যদি ভুল হৈ যায় কেনেকুৱা কথা, মানে নিজকে লাজ ভয় লগা নিচিনা লাগিছিল। তাৰপাছত যেতিয়া মই প্ৰথমতে গৈছিলোঁ, মই এইদৰে কৈছিলোঁ গুড মৰ্ণিং এভৰিৱান এণ্ড আই এম এ টিচাৰ, মই অসমীয়াতে ক'লোঁ, মই এটা টিচাৰ হৈছোঁ, আৰু মই টিচাৰ হেৰি কৰি আছোঁ, তো মই আপোনালোকক আজি শিকাম। এখন মোৰ তাত চাৰ্ট আছিল, যিহেতুকে এখন চাৰ্ট হ'ব লাগে, TLM বুলি কয়, মেটাৰলজি এখন চাৰ্ট হয়, এখন চাৰ্ট হওক, বা আমি যিহেতুকে স্কুলবিলাকত আমাৰ স্কুলত মই জানো, আমাৰ স্কুল বিশেষকৈ জনাত আমি স্মাৰ্ট বৰ্ডত ইউজ কৰোঁ, ডিজিটেল বৰ্ড, কিন্তু তাত যিহেতুকে বিশেষকৈ ডিজিটেল বৰ্ড লোৱাটো অসম্ভৱ হ'ব, ডিজিটেল বৰ্ড মই আৰু হাতত লৈ যাম নেকি তেনেকুৱা নহয়, তাৰ বাবে মই এখন চাৰ্ট ইউজ কৰিছিলোঁ, আৰু চাৰ্টখন ইউজ কৰিছিলোঁ সেয়েহে যাতে TLM বুলি কয়, মানে এটা টিচাৰে শিকোৱাতে এটা TLM বস্তু এটা ইউজ কৰিব লাগে। তাৰপিছত ডাষ্টাৰ আছিল, মোৰ হাতত চক আছিল, মোক যোনটো ফেঞ্চি ড্ৰেছৰ টিচাৰ আছিল, মানে টিচাৰ মানে যিয়ে নাম মাতে এংকৰ বুলি কয়, তো মোক মাতিল নাম, মই গ'লোঁ, যোৱাৰ পাছত মোৰ যিটোকে মই ইণ্ট্ৰডাকশ্যন কৰি দিলোঁ, তাৰপাছত মই ক'লোঁ টুডে আই ৱান্ট টু টিচ ইউ, মই নাউনছৰ দুটামান ভাগ কৰিলোঁ, প্ৰপাৰ নাউন আৰু কমন নাউন আৰু প্ৰপাৰ নাউন আছিল, এবষ্ট্ৰেক্ট নাউনটো মই কোৱা নাছিলোঁ, কিন্তু তাতে আছিল চাৰ্টত, ইমান বেছিকৈ কৈ থাকিবলৈ আমাৰ সময় দিয়া নাছিল, তো মই গ'লোঁ কৈ, তাৰপাছত মোৰ ভয় লাগিছিল, তাৰপাছত কি ক'ম আৰু সকলো ভালে কুশলে গ'ল। তাৰপাছত বঢ়িয়া লাগিল, আমাৰ ক্লাছৰ বিশেষকৈ বহুত ষ্টুডেণ্টছ আছিল, তো টিচাৰ হৈছিল যদিও বেলেগ আছিল, বা ছিলেক্ট হোৱা নাছিল সিহঁতে তেনেকুৱা, তো টিচাৰ হৈছিল, আৰু বেলেগ হৈছিল, ৰাণী লক্ষ্মী বাই, এনেকুৱা বহুত ধৰণৰ হৈছিল। তো মই দ্বিতীয়বাৰৰ বাবে মই একবাৰ মই আছিলোঁ আমাৰ ছেইণ্ট মেৰী স্কুল বৰপেটাৰ ফ্ৰেণ্ড ক্লাব এটা হোৱা আছিল, সেই ক্লাবটোত আমি জইন কৰিছিলোঁ, আৰু তেতিয়া মই একদম সৰু, মই ক্লাছ UKGত পঢ়োঁ, সেইটো সময়ত হৈছিল, মোৰ মনত আছে, তেতিয়া মই জোতা মানে মালিক হৈছিলোঁ, আৰু এজন জোতা পলিচ কৰি দিয়া মানুহ আছিল, জোতা পলিচ কৰি দিছিল, সেইটো সময়ত বেলেগ আছিল, কিন্তু এতিয়া ক্লাছ 8ত ডিৰেক্ট ইমান দিন কৰা নাই, মই বহুত দিন হৈছিল ন, সেইকাৰণে এনেকুৱা এক্সপিৰিয়েঞ্চ নাছিলোঁ যে বেলেগ ড্ৰেছত এনেই ভাষণ দিয়া স্পীচ হৈ থাকে, স্পীচ হোৱাটো আৰু ডাঙৰ কথা নহয়, কিন্তু এইদৰে ইমান মানুহৰ ওচৰত মোক টিচাৰবিলাকে বিশেষকৈ সহায় কৰিছিল, ব্লেজাৰবিলাক দিছিল, সকলোবোৰ দিছিল, তো ভাল লাগিছিল, বাকী এক্সপিৰিয়েঞ্চ ভাল আছিল, কিন্তু ভয়ো লাগিছিল, তাৰ মাজতে সকলোৰে ভালে কুশলে গ'ল। তো মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলোঁ, মোৰ ডায়েৰীটোত যদি ভিডিঅ' আছিল, আজি ইমান ভালদৰে লিখা হোৱা নাই, কেতিয়াবা যদি সম্ভৱ হয় ভালদৰে পঢ়াই দিম। তো
আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ন'টিফিকেশ্যন বেলটো অল কৰি ৰাখিব যাতে আমি দিয়া ন'টিফিকেশ্যনবোৰ অতি সোনকালে আপোনাৰ মোবাইল যায় তো আজিলৈ সামৰিছোঁ ধন্যবাদ